হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সৰস্বতী পূজা বুলি আহিলোঁ। তো আজি দিনটোত যি হয় চব চাব দেখুৱাম ভালকৈ। বহুত দিনৰ মূৰত আজি কলেজত আহিলোঁ, মানে 2 বছৰৰ মূৰত আজি কলেজত আহিলোঁ সৰস্বতী পূজা বুলি। তো চাই থাকোঁ ভিডিঅ'টো একদম শেষলৈকে। তো বলক মোৰ লগত, লেটছ ষ্টাৰ্ট। তো মই বৰ্তমান পূজাস্থলীত আছোঁ, মানে সেৱা কৰিব আহিছোঁ। এই ধূপ চুপ লৈছোঁ, ধূপ জ্বলাওঁ। তাৰপিছত চাই থাকোঁ একদম শেষলৈকে যি কৰোঁ আজি। কৰা হৈ গ'ল বৰ্তমান। আজিৰ দিনটোত যি দেখুৱাব লগা আছে দেখুৱাম, চববিলাক কৰি দেখুৱাম। চাই দেখুৱাম একদম শেষ কৰি ভিডিঅ'টো। আজি ইমান বতৰটো ভাল নহয়, মানে বৰষুণো দিব পাৰে। তথাপিও চবেই আহিছে আৰু সাজি গৈছে সৰস্বতী পূজা বুলি। তো গোটেই পৰিৱেশটো দেখুৱাই আছোঁ সৰস্বতী পূজাৰ। আজি চববিলাকে মানে সাজি গৈছে পূৰা একদম ফুল প্লেনিঙত সৰস্বতী পূজাৰ কাৰণে। যদি বৰষুণ দি দিব লাগে মেকআপ চেকআপ ফুটি যাব পূৰা। মোৰো অহা কথা নাছিল, তাৰমানে আহিলোঁ আৰু কলেজত অহা নাছিল। তো আজি ভিডিঅ'টো গোটেই চাব ভালকৈ, চব দেখুৱাব চেষ্টা কৰিম। এই মোৰ লগত আছে বৰ্তমান দীপাংকৰ ভাই, ইও এটা ইউটিউবাৰে। তেওঁ কৈ দি কিবা আজি দুটাই লগ আজি আৰু সৰস্বতী পূজা চবৰে আহিছে, সৰস্বতী পূজা বুলি কিয় আহিছে। আৰু এই চেনেলটো চবৰে যাতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে কাৰণ নাপায় দিয়ক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰবা। আৰু বহুত কষ্ট কৰে, সিদিনা এই বাঘবোৰক একলা লাগিছে, মোকো কণ্টেক্ট কৰিছিল বাৰু, মই যাব নোৱাৰোঁ। ভিডিঅ' বনাই আছা না তুমি? অঁ বনাইছোঁ। ঠিকে আছে, আজি লগ পাই বহুত ভাল লাগিল। এনেতো অহা নাযায়, পূজা বুলি আহিলোঁ আজি। তো আজি ভিডিঅ'টো চাই থাকিব, একদম ধামাকা হৈ যাব। আৰু চবে ভিডিঅ'টো চাব, শেষলৈকে যাব, আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মনত ৰাখিব। আৰু বাকী আৰু কি ক'ম, সৰস্বতী পূজা শুভেচ্ছা জনালোঁ চবকে। শুভেচ্ছা দিলোঁ। আৰু বাকী ইয়াৰ নাই দিয়ক। ইয়াৰ চেনেলটা আছে, 5C দীপাংকৰ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো জয় হো কয়লা ঠাকুৰ কি জয়। চাই থাকক ভিডিঅ'টো। 2 বছৰ হ'ল, মানে কলেজ বাদ দিয়াৰ পৰা অহা নাছিলোঁ। বহুত চেঞ্জ হৈছে কলেজখন। তো আজি কলেজখন অলপ ঘূৰোঁ, সৰস্বতী পূজা বুলি আহিছোঁ যিহেতু। চাই লওঁ ক'ত কি আছে, কেনেহেন কি হৈছে। তো দেখুৱাব চেষ্টা কৰিম চব। হৈছে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ খেলপথাৰ। ইয়াত বহুত ডাঙৰ খেলপথাৰ হয় এইখন। ইয়াতে কলেজৰ খেলা চেলা হয়। সেইটো হৈছে আউটডোৰ পেভিলিয়ন। আৰু ইফালে আছে
পুখুৰীটো আৰু সেইটো হৈছে অডিটৰিয়াম। তো সেইফালে যাই আছোঁ। বহুত দিন অহা নাছিলোঁ, 2 বছৰৰ মূৰত আজি আহিলোঁ ইফালে। এই বতৰটো একদম বেয়া হৈছে দেই, আজি বৰষুণ মাৰি দিব আজি পূৰা। আজি যদি বৰষুণ মাৰি দিয়ে চেচ। সেইবিলাক মেকআপ কৰিছে না বহুতে, একদম সুন্দৰী হৈ আছে। বৰষুণ মাৰি দিলে চেচ, মেকআপ উঠি যাব একদম মানে। বৰষুণ নাহাটোৱে ভাল, চবেই আৰু আশা কৰি আহিছে যিহেতু ভালকৈ দিনটো যাওক আজি। তো এইটো হৈছে আমাৰ কলেজৰ পুখুৰী আৰু এইটো হৈছে অডিটৰিয়াম। তো ইফালে যাই আছোঁ, বতাহও মাৰছে লাহে লাহে, ঠাণ্ডা ঠাণ্ডা ফিলিং, ঠাণ্ডা ঠাণ্ডা আজি। তো মই বৰ্তমান আহিলোঁ মানে অডিটৰিয়ামটোৰ ফালে। আগতে মানে কি আৰু ফাংচন চাংচন হ'লে ইফালে আহিছিলোঁ, গান চান গাব আহিছিলোঁ ইয়াতে। তো জেগাবিলাক চেঞ্জ হৈছে বহুত, দেখি আছোঁ বেক কেমেৰা দি। আমাৰ অডিটৰিয়াম এইখিনি নতুনকৈ কালাৰিং কৰিছে, ধুনীয়া লগা হৈছে কিন্তু দেই। হোৱাটছআপ ফেচবুক চবতে মানে চবেই আৰু ষ্টেটাছ ফালি আছিল, বৰষুণ লাগে ছিংগেলবিলাকৰ কাৰণে, বৰষুণৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল। তো বৰষুণ আহিব আৰু অলপ পাছত, বতৰ একদম বেয়া কৰিছে। তো আজি আৰু কি হয়, একদম মানে পৰিস্থিতি বেয়া হ'ব, বৰষুণে একদম মানে শেষ কৰি দিব। তো মই বৰ্তমান এডুকেশ্যন ডিপাৰ্টমেণ্টত যাম, মোৰ এডুকেশ্যন আছিল মেজৰ। তো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহোঁ। তো মই আহি গ'লোঁ এডুকেশ্যন ডিপাৰ্টমেণ্ট। কলেজ বাদ দিয়াৰ পৰা অহা নাছিলোঁ আৰু ইফালে। এইটো হৈছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। তো বহুত মিছ কৰোঁ সেই দিনবিলাক, ভাল লাগছিল আগতে কলেজত আহি বিৰাট। তো বাদ দিয়াৰ পৰা নাইয়ে আৰু সেইবিলাক। তো ওপৰৰ পৰা একদম কলেজৰ ভিউটো দেখি আছোঁ। এই মই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ভিডিঅ'গ্ৰাফী কৰি আছোঁ, চাওক কি ধুনীয়া হয় আমাৰ কলেজখন। আজি ৰ'দ দিয়া নাই, তো ইমান ভালো নাই পিকচাৰবিলাক। তো ইফালে চাওক ধুনীয়া একদম, ইফালে হৈছে ডিগ্ৰীৰ ক্লাছেছ কৰে আৰু ইফালে চাওক। এইটো হৈছে চেমিনাৰ হল, গেষ্ট হাউচ। হাই হাই দোস্ত, ভিডিঅ' চিডিঅ' বনাই আছে না? অ'কে অ'কে। এইটো হৈছে মোৰ লগৰ সঞ্জু। হাই, দে গান গাবলৈ, গান গাই দি। গান মানে একো গান গাবলৈ নাই, এতিয়া পূজা বুলি আহিছোঁ আমি ইয়াত, ধুনীয়া ধুনীয়া ছোৱালী চাবলৈ আহিছোঁ। আজি পূজাৰ ফিলিং কেনে? বৰষুণটো দিছে পুৰা। বৰষুণ মই ভাবি আছিলোঁ ৰাতিপুৱাৰ পৰা মানে বৰষুণটো দিয়ক, ছোৱালীবিলাকৰ মেকআপবিলাক ওলাই যাওক, বাট সেইটো ভগৱানে নিদিলে আজি। তো দিব, বৰষুণ আহি আছে। তো বৰষুণ আহি আছে, আমাৰ কথা শুনছে মানে। এতিয়া মনৰ আশাবোৰ পূৰণ হৈছে আৰু এতিয়া। আজি বৰষুণ দিয়ক আৰু মেকআপবিলাক উঠি যাওক। বৰষুণ দিয়ক, বৰষুণ আকৌ আহক আৰু মেকআপবোৰ আহি যাওক। জয় জুবিন দা। আৰু সকলোৱে আহক পূজা চাবলৈ। একচুৱেলি আজিকালি সৰস্বতী পূজাবোৰ এনেকুৱা হৈ গৈছে, মেকআপৰ জোৰত মানে মেকআপ, তাৰপিছত মেকআপৰ প্ৰতিযোগিতা, মেকআপ প্লাছ DSLR এইবিলাকে আৰু বেলেগ একো নাই। থেংক ইউ ছ' মাছ। তো আস্তে আস্তে বৰষুণ আহিব ধৰিছে আৰু মানে আমাৰ প্ৰাৰ্থনা শুনিছে ভগৱানে। তো বৰষুণ আহিছে আজি পুৰা, মই বৰষুণত জিকি জিকি ভগ বানি আছোঁ। মানে বন্ধু বান্ধৱীৰ কি তই ৰাহুল ক'ত গ'লি তই? সেইটো যে ৰাহুল তো যাৰ ভাল মানে লগ মোৰ, সেইটো হৈছে লগ। আৰু বাকীকেইটা ক'ত গ'লা? দলি ভণ্টি ক'ত গ'লা তুমি? বেয়া গৰম আছে, একদম বহুত গৰম আছে। তো খাওয়া লোৱা হ'ল, বৰ্তমান ঘৰত যাওঁ। পূজা শেষে প্ৰায়, চববিলাক গেল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল।
তো ইয়াতে শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ টাটা বাই বাই